Hi guys, welcome back to my YouTube channel Matte's Vlog. মই মাতে লৈ আহিছে আজি এটা নতুন ৰেচিপি। এই ৰেচিপিটোত আছে কণীৰ লগত সয়াবিন চব্জি কেনেকৈনো বনায় আপোনালোকে বনাই খাই চাওক। কণীৰ লগত চব্জিনো কেনেকৈ বনায় কেনেকুৱানো লাগে জুতিটোনো কেনেকুৱা লাগে বনাই চাওক আপোনালোকে খাই চাওক। মোৰ কিন্তু ভালে লাগে খাই। আপোনালোকৰ জুতিটো লৈ লওক বলক আপোনালোকে মোৰ লগত কিচেন ৰুম এনেকৈ সয়াবিন কিটা এনেকৈ গৰম পানীত অকমান ভিজাই ল'ব। তাৰ পিছত বেছি মানুহ হলে বেছিকৈ দিব পাৰে। আমাৰ যেহেতু কম মানুহ সেইকাৰণে কমকৈ লৈছো। আপোনালোকৰ যদি বেছি মানুহ হয় তেতিয়াহলে কণীও বেছিকৈ ল'ব। যেহেতু আমাৰ মানুহ কম সেইকাৰণে মই অকমান ভিজাই লৈছো। এটা কণী দিম। সো এতিয়া এনেকৈ এটা বাচনত তিয়াই ল'ব। এনেকৈ ধুনীয়া হৈছে। চাই লওক আপোনালোকে। ইয়াতে এতিয়া মই কণী ভাঙি দিম। আপোনালোকে চাই থাকক। কণী ভাঙি দিলোঁ। সো এতিয়া ইয়াতে অকমান জলকীয়া গুড়া দি দিলোঁ। অকমান বেছি নহয়। তাৰপিছত ইয়াতে মই হালধি দি দিম। হালধি দি দিলোঁ অকমান। আৰু ইয়াতে অকমান নিমখ দি দিব। কণী হালধি লাল মিৰ্চ মিলাই ল'বা। এখন বাচনত ধুনীয়াকৈ কাটি ল'লো। এয়া বিলাহী পিঁয়াজ আলু আদা আৰু নহৰু এনেকৈ বুটি লৈছোঁ। আপোনালোকে এনেকৈ সজাই ল'ব। তাৰপিছত এইখিনি মোৰ কাটা হৈ গ'ল। অকমান গৰম হ'বলৈ দিব। লগালগ তেল নিদিব। আকৌ তেলখিনি এতিয়া গৰম হৈ গ'ল। এতিয়া মই যিহেতু কণী আৰু সয়াবিন মিহলাই থৈ দিছিলোঁ ইয়াতে অকমান নিমখ দি দিলোঁ আগতীয়াকৈ। এইখিনি এতিয়া মই ইয়াতে দি দিলোঁ। চাওক কণীবোৰ ধুনীয়াকৈ লাগি ধৰিছে। ধুনীয়া হৈছে। আপোনালোকে খাই যাবচোন তেতিয়াহে ভাল লাগে। অকণমান সয়াবিনখিনি ৰঙা ৰঙা হ'বলৈ দিব। ৰঙচুৱা হ'বলৈ দিব। এনেকৈ লৰাই থাকিব যাতে তলত লাগি নাযায়। তো আপোনালোকেও এনেকৈ লৰাই থাকিব। ৰঙচুৱা হ'বলৈ দিব। এতিয়া মোৰ ধুনীয়া হৈ গৈছে। খাই থাকক আপোনালোকে ভিডিঅ'টো। আপোনালোকেও বনাই খাই চাব ইমান টেষ্টি হয়। কি ধুনীয়াকৈ তেলবোৰ ফুটি ফুটি ওলাইছে চাওকচোন বাৰু। এইখিনি এতিয়া মই এটা বাচনত উঠাই ল'ম। ধুনীয়াকৈ ৰঙচুৱা হৈ গৈছে। ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া মই আৰু অকণমান তেল দি দিম। এই একেটা কেৰাহীতে মই তেলখিনি ঢালি দিলোঁ। এতিয়া মই এইখিনিতে আলু ফ্ৰাই কৰিম। অকণ ফ্ৰাই হ'ব দিব আলুবিলাক, বেছি নহয়।
হৈ গ'ল আলুখিনি অকণমান গৰম হ'বলৈ দিবা বেছি নহয় এতিয়া মই ইয়াতে অকণমান গোটা জিৰা দিম গোটা জিৰা দি দিলোঁ অকণমান হালধি তাতে যিহেতু দিছোঁ ইয়াতে অকণমান দিলেও হ'ব এতিয়া মই সৰু সৰুকৈ কাটি থোৱা পিচবোৰ অকণমান ভাজি ল'ম ৰঙচুৱাকৈ চামুচে যি লাৰিবোৰ ধুনীয়া হয় মই কাৰণে চামুচখনে দিয়ে লাৰি থাকোঁ বিলাহীখিনি দি দিব ইয়াতে এতিয়া মই আদা আৰু নহৰু খুন্দি থোৱা বটাখিনি দি দিম আদা আৰু নহৰু এনেকৈ চাই থকা হ'ব ইয়াতে অকণমান ধনিয়া পাউডাৰ দি দিলোঁ লৰাই থাকিব ইয়াতে মই অকণমান পানী দি দিওঁ তেতিয়া বিলাহীখিনি ধুনীয়াকৈ সিজি যাব গুড়া হৈ যাব বেছি নহয় অকণমান বিলাহীখিনি ধুনীয়াকৈ হ'বৰ কাৰণে এতিয়া মই ইয়াতে পিঁয়াজ আৰু ফ্ৰাই কৰি থোৱাবোৰ দি দিম অকণমান এনেকৈ লৰাই দিব ইয়াতে এতিয়া মই অকণমান পানী ঢালি দিম তেতিয়া বাৰু অকণমান নিমখ খানোতে দিছিলোঁ এতিয়া আৰু অকণমান দি দিওঁ নিমখ অকণমান দি দিলোঁ অকণমান লৰাই দিবা ঢাকনিখন এনেকৈ মাৰি দিবা এতিয়া অকণমান ফ্লেমটো বঢ়াই দিবা অকণমান উতলি লওক চাওকচোন আলুবোৰ ধুনীয়াকৈ সিজি গৈছে সেয়া এতিয়া মই ইয়াতে অকণমান ধনিয়া পাত কাটি থৈ দিছিলোঁ ধনিয়া পাত এয়া দি দিলোঁ এতিয়া মই ইয়াতে অকণমান ঘি ঢালি দিম ইয়াতে মই অকণমান ঘি দিলোঁ ঘি দি 1 মিনিটমান লৰাই থাকিব 1 মিনিটমান থাকিব দিব ঘি দি পেলাই মোৰ এতিয়া হৈ গ'ল চাওক কিমান ধুনীয়া হৈছে